Hello everyone, good morning সকলোকে। এতিয়া ৰাতিপুৱা 9টা মানে বাজিল। আমি এতিয়া গা পা ধুই আজৰি হ'লোঁ। আজি যিহেতু ঘৰত সত্যনাৰায়ণ পূজা আছে, সেয়ে সোনকালে উঠিলোঁ অলপ। উঠি গা পা ধুই আজৰি হৈ ল'লোঁ। এতিয়া মই ভাবিছোঁ যিহেতু এতিয়া বিশেষ কাম নাই, পূজা গধূলিহে হ'ব, সেয়ে মই ভাবিছোঁ চুলিখিনি এতিয়া অলপমান মানে জেতুকাৰ পাত দুটামান আছিলে, মাহঁতৰ ঘৰত যাওঁতে আনিছিলোঁ। জেতুকাৰ পাতৰ মানে অৱস্থাই নোহোৱা হৈ গৈছে থৈ দিওঁতে। তাকে ভাবিছোঁ এই জেতুকাৰ পাতখিনি এতিয়া মই চুলিত লগাওঁ। এয়া জেতুকাৰ পাতখিনিৰ অৱস্থাই নাই। চাওকচোন জেতুকাৰ পাতখিনিৰ অৱস্থা মানে বেয়া হৈ গৈছে। তথাপিও মানে যিহেতু মানে বহুত দূৰৰ পৰাই আনিছোঁ, সেয়ে পেলাই দিবৰ কাৰণে মন নগ'ল। তেনে ভাবিছোঁ লগাই থৈ দিওঁ, যি হয় হ'ব আৰু। তাৰ লগত মই এটা আমলখিও দিছোঁ, কেঁচা আমলখি যিহেতু চুলিৰ কাৰণে ভালে, সেইকাৰণে আমলখিও দিলোঁ। সেইখিনি এতিয়া মিক্সিত পিচি লগাই ল'ম। 2 ঘণ্টামান থাকিম, থাকি আৰু ধুম। কি হ'বা? কি হ'ল বাবা? মা ল'বা লাগে। ল'ম ৰ'বা। আমলখি চাক লাগি যাব তোমাৰ তাতে, ল'ম ৰ'বা। নিয়ৰৰ যিহেতু গাটো মানে ভাল নহয় বেছি, সি অলপমান ডিষ্টাৰ্ব কৰি থাকে, নকৰা নহয়। তাৰ গাটো ভালকৈ মানে ভাল হোৱাই নাই। ঠিক আছে, তেতিয়াহ'লে মই এইখিনি লগাই লওঁ। এয়া জেতুকা লৈ বহি আছোঁ। এতিয়া কিবা কিবি কামো কৰি আছোঁ, বহিও আছোঁ। আৰু নিয়ৰে আছে কান্দি, ইয়াৰ কি হয় মই নাজানো। মাজে এনেকৈ কান্দি থাকে, তাক কোলাত লৈ থাকিব লগা হয়। গাটো বেয়া কাৰণেও হয়তো, নাজানো আৰু কি হয়। বাকী কামবোৰো কৰি আছোঁ লাহে। এয়া মই জেতুকা লগাইছিলোঁ যে, চুলিখিনি ধুই আহিলোঁ। ধোৱাৰ পিছত আৰু ভিডিঅ' কৰা নহ'লে, যিহেতু অলপ কামতো মানে লাগি আছোঁ, সেয়ে চুলিখিনি ধুই আহিলোঁ। অহাৰ পিছত এয়া মানে পূজাৰ যা যোগাৰবিলাক কৰিবৰ কাৰণে আহিল তেখেতসকলে এতিয়া এইবিলাক যা যোগাৰ কৰি আছে। এয়া পূজাৰ যা যোগাৰখিনি কৰা হোৱাৰ পিছতে এয়া পুৰোহিতজন আহিলে। এতিয়া সন্ধিয়া 7:30 মানে বাজিলে, কাৰণ আজি যিহেতু পূৰ্ণিমা, সেইকাৰণে পূজা বহুত আছিলে, সেয়ে অলপ দেৰি হ'ল। একো নাই বাৰু, দেৰি হ'লেও কথা নাই, ভালে কুশলে পূজাখন হৈ গ'লে হ'ল। বাকী 7টামান বজাতে অহাৰ কথা আছিলে, তেখেতৰ অকণমান দেৰি হ'ল, উপায় নাই আৰু। এয়া পূজা আৰম্ভ কৰিলে আৰু। এটা ধুনীয়া দিলিহে হ'ব নেকি? ধৰব নেকি চকুত? আগত নধৰে দে। এয়া পূজাখন ভালে কুশলে বাৰু হৈ গ'ল। মোৰ আৰু এয়া গাজি প্ৰসাদ খাবৰে সময় হ'ল। বাকী মোৰ আৰু ইয়াৰ পিছত ভিডিঅ' কৰা নহ'লে। বাকী চাহ বনালে, ভাত বনালে, সকলোৱে নিজৰ কামত লাগি থাকিলে। মোক এইফালে নিয়ৰে বহুত ডিষ্টাৰ্ব কৰিছে আজি। সি মানে ইমান কান্দি আছে, কি হৈছে নাজানো তাৰ। মই তাৰ লগতে ব্যস্ত হৈ গ'লোঁ। বাকী সকলো কামবিলাক চবে